আপোনালোক সকলোকে মই মোৰ ফাৰ্ষ্ট ব্লগটোলৈ আদৰণি জনাইছোঁ। মই কুৱেইটত থাকোঁ। যোৱা 7 বছৰৰ পৰা মই কুৱেইটতে আছোঁ মোৰ হাজবেণ্ডৰ চাকৰি সংক্ৰান্তত। আজি এইটো যিহেতু মোৰ ফাৰ্ষ্ট ব্লগ হয়, মই নাজানো কেনেকৈ ষ্টাৰ্ট কৰিব লাগে, কি কৰিব লাগে। বছ ভাবিছোঁ কৰি যাওঁ বুলি, আৰু পিছত কি হয় দেখা যাব। আপোনালোকে যদি মৰম দিয়ে তেনেকৈয়ে মই আগবাঢ়ি যাব পাৰিম। মোৰ ব্লগটোত থাকিব কুকিং, লাইফষ্টাইল, হোম মেনেজমেণ্ট, আৰু যিহেতু মই কুৱেইটত থাকোঁ সেইকাৰণে মই ভাবিছোঁ কুৱেইটখনো আপোনালোকক অকণমান দেখাম। তাৰ ওচৰে পাঁজৰে মই য'ত থাকোঁ তাৰ ওচৰে পাঁজৰে কি আছে সেইবোৰ আপোনালোকক দেখুৱাম। তেতিয়াহ'লে ব'লক আৰম্ভ কৰোঁ। আজি ভাবিছোঁ অলপমান ওলাই যাওঁ। মোৰ 3 বছৰীয়া ল'ৰা এটা আছে, তাক লৈ অলপমান ওলাই যাওঁ, কফি খাই আহোঁ। ব'লক তেতিয়াহ'লে আপোনালোককো আজি আমাৰ লগত লৈ যাওঁ। এইটো হৈছে আমাৰ বিল্ডিং, আমি তাতে থাকোঁ। এতিয়া আমি ওলাই আহিলোঁ, এক্সপ্ৰেছৱেত উঠিলোহি। আজি ভাবিছোঁ অকণমান দূৰলৈ যাওঁ, ঘৰৰ পৰা অকণমান দূৰ হ'ব। এইখন কুৱেইট চিটিৰ পৰা অকণমান দূৰ হয়, চাউদি আৰবিয়াৰ বৰ্ডাৰৰ ফালে। বহুত দিনৰ আগত তাত আমি এখন কফি শ্বপ দেখিছিলোঁ। এতিয়া ভাবিছোঁ গৈ চাওঁ তালৈ, কাৰণ যিহেতু ক'ভিডৰ চিটুৱেশ্যন আৰু ঘৰত সোমাই বিৰাট আমনি লাগিছে, আৰু মোৰ পোৱালিটোৱেও বিৰাট দিগদাৰ কৰে, তাক সদায় ওলাই আহিবলৈ লাগে। সেইকাৰণে ভাবিছোঁ আজি তালৈকে যাওঁ, গৈ পেলাই চাওঁচোন পাওঁ নে নাপাওঁ। 600 meters, keep left to stay on Abdul Aziz bin Abdul Rahman Al Saud Road. বেছি গাড়ী ঘোঁৰা দেখা নাই, মানুহ দুনুহ নাই। ঈদৰ বন্ধৰ কাৰণে চাগে এইবাৰ চবেই ভাবিছে ঘৰতে ছেফলি থাকি পেলাই ঘৰতে চেলিব্ৰেট কৰোঁ বুলি। মানুহ দুনুহ ইমানটা ওলোৱা নাই এবাৰ। অকণমান সেউজীয়া গছ গছনি দেখিছেনে বাৰু? ইয়াত বহুত কম হয় গ্ৰীনেৰী কুৱেইটত, বৰ শুকান লাগে। আমাৰ অসমৰ নিচিনা একেবাৰে নহয়, মাজে মাজে ক'ৰবাত দেখিব আৰু অলপমান। আমি এতিয়া বহুতখিনিয়ে আহিলোঁ, আৰু গৈ পাবলৈ আৰু চাগে হাফ এন আৱাৰমান লাগিব। ডেজাৰ্টৰ মাজত হয় আচলতে এইখিনি জেগাত, সেইকাৰণে বিশেষ একো নাই। আৰু এটা কথা, মোৰ ব্লগটোত আপোনালোকে পিছৰ ফাললৈ, এতিয়াতো আৰম্ভণিতে নহয় যিহেতু চবফালে আপোনাৰ এনেকুৱা চিটুৱেশ্যনৰ কাৰণে চব বন্ধ হৈ আছে, আমি ট্ৰেভেল কৰিব নোৱাৰোঁ। কিন্তু পিছত আপোনালোকক লাহে লাহে মই আমাৰ ট্ৰেভেলিং ভিডিঅ'ছবিলাকো দেখাম, যেতিয়া চব অ'পেন হ'ব, আমি অ'টত যাব পাৰিম। এতিয়া Turn left onto Abdul Aziz bin Abdul Rahman Al Saud Road, Route 30, then slight right onto 233 Road. এতিয়া আমি হাইৱেৰ পৰা এক্সিট লৈছোঁ জাষ্ট। এতিয়া আমি ডেজাৰ্টৰ মাজলৈ যাম, গৈ আছোঁ ডেজাৰ্টৰ মাজলৈ, আপোনালোকক মই দেখাই আছোঁ। প্ৰথম কুৱেইটত আহিছিলোঁ তেতিয়া এইবিলাকত একোৱেই নাছিলে, একদম খালী আছিলে। এতিয়া নতুনকৈ বহুত প্ৰাইভেট শ্বেলেড বনাইছে ইয়াত, মানে মানুহ আহি পেলাই ইয়াত ৰেণ্ট কৰিব পাৰে। এইখন ৰিজৰ্ট। এয়া ফাইনেলি আমি বিচাৰি ষ্টাৰবাক্সখন পালোহি। এইখন চব মোৰ পিছফালে দেখিছেনে বাৰু? এইখন বাপৰে, গাড়ীৰ বহুত লাইন দেখোন, গাড়ীৰ ভিৰ লাগি আছে।
পাৰ্কিং পাবানে? পাৰ্কিং পালোঁ। অঁ আজি আমাৰ লাগ ভাল আছিলে, পাৰ্কিং পাই গ'লোঁ, নহ'লে আমাৰ পাৰ্কিঙৰ ক্ষেত্ৰত সদায় লাগ বহুত বেয়া থাকে। এতিয়া আমি কফি ল'লোঁ, চেণ্ডউইচ ল'লোঁ, তাৰপিছত তাইৰ কাৰণে 2টা ললিপপো ল'লোঁ। সি উঠিলে নহ'লে চিঞৰ বাখৰ লগাই, তাৰ কাৰণে একো নাথাকিলে। সেইকাৰণে এতিয়া যাওঁ আৰু গৈ থাকোঁ ঘূৰি আকৌ, আৰুতো একো কৰিবলৈ নাই আৰু। এতিয়া আমি মেইন ৰোডৰ পৰা ডেজাৰ্টৰ মাজত আহি গ'লোঁ। একেবাৰে চাৰিওফালে ডেজাৰ্ট দেখিছেই চাগে চবফালে। আৰু এনেই অলপমান অফ ৰোডিং কৰি আছে চন্দনে। ইয়াতে গাড়ীখন ৰখাই লৈ পেলাই মোৰ চেণ্ডউইচটো আৰু কফি কাপো খাই ল'বলৈ মন। ভাল জেগা এটা দেখিলোঁ, অলপমান গ্ৰীনেৰী আছে এইফালে, আপোনালোকে দেখিছে চবফালে। ফটো দুখনমান লওঁ বুলি নামিলোঁ, ইমান গৰম 47 ডিগ্ৰী বাহিৰত। ভিতৰত বহি থাকিলে, গাড়ীৰ ভিতৰত বহি থাকিলে ধৰিব নোৱাৰি, একদম অৱস্থা নাইকিয়া হৈ গৈছে। এতিয়া যাওঁ আৰু ঘৰলৈ ঘূৰি, একদম অৱস্থা নাইকিয়া হৈছে। ব'লক আহক। এতিয়া আমি আকৌ এক্সপ্ৰেছ হাইৱেত উঠিলোঁ আৰু ঘৰলৈ ঘূৰি গৈ আছোঁ। ফাইনেলি ঘৰ আহি পালোহি। আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি ব্লগটো ভাল পালে। আৰু মোৰ বহুতখিনি ভুল হৈছে, কাৰণ মই কেমেৰা আগত ইমান এটা ইজি হ'ব পৰা নাই, যিহেতু এইটো আজি প্ৰথমবাৰৰ বাবে কৰিছোঁ। কৰি গৈ থাকিলে চাগে যিমান কৰি যাম ইজি হৈ গৈ থাকিব। আৰু আশা কৰিছোঁ যে আপোনালোক সকলোৱে এইটো চাব। নেক্সট ব্লগত আকৌ লগ পাই আছোঁ তেতিয়াহ'লে। বাই।